হেল্ল' বন্ধুসকল, মই গৈ আছোঁ আজি মই জীয়াদলমুখ। মই আজি ভিডিঅ' আৰম্ভ কৰিছোঁ মই মাজৰ পৰা। আজি ভিডিঅ'টো হ'ল মই জীয়াদলমুখলৈ আপোনালোকক কোনটো ৰাস্তা দি মই গৈ আছোঁ আপোনালোকক ক'ম যে মই আজি কাংকুবস্তি অৰুণাচলৰ ভিতৰেদি গৈ আছোঁ। পাহাৰ কিনাৰে চাওক আপোনালোকে, এইখন চব পাহাৰ কাষে কাষে মই গৈ আছোঁ। আজি মই আছামৰ ৰাস্তা দি মই জীয়াদলমুখ যোৱা নাই, আজি মই অৰুণাচলৰ ৰাস্তা দি জীয়াদলমুখ গৈ আছোঁ। আপোনালোকে চাই থাকক বলক বন্ধুসকল, আজি ভিডিঅ' আৰম্ভ কৰোঁ। হাই ফ্ৰেণ্ডছ, বহুত দিনৰ মূৰত আজি নতুন বছৰ, সেইকাৰণে নতুন বছৰৰ শুভেচ্ছা জনালোঁ আপোনালোকে। আজি মই নতুন বছৰৰ কাৰণে আজি নতুন এটা ভিডিঅ' বনাইছোঁ। আজিৰ পৰা আৰম্ভ কৰিম বুলি ভাবিছিলোঁ মোৰ ব্লগটো। বহুত দিন হ'ল, 2 মাহমানেই হৈ গ'ল মই ব্লগিং একো কৰা নাছিলে। আজি মই আছোঁ আপোনাৰ অৰুণাচলৰ ভিতৰত, কাংকুবস্তি বুলি কয়। মই ইয়ালৈ যোৱা ইমানো উদ্দেশ্য নাছিলে, মোৰ বৰ্তা এজনক থ'বলৈ গৈছিলোঁ কাংকুলৈ। তাৰপিছত মই সেইকাৰণে এইফালে গৈ জীয়াদলমুখত যাওঁ। জীয়াদলমুখলৈ লগৰ কেইটামানো লগ ধৰি আছিলে বল যাওঁ বুলি। মই নগ'লোঁ কাৰণ যাব মন আছিলে মানে আমাৰ পৰিয়ালৰ আজি ঘৰতে খানা চলি আছে আৰু আমাৰ সকলো ফেমিলিয়ে। সেইকাৰণে কাংকুত আহিছোঁ যদি, আৰু ইয়াৰ পৰা জীয়াদলমুখলৈ বেছি দূৰ নহয়, অৰুণাচলৰ ভিতৰতে মই আহিছোঁ। তাৰমানে বাকী মানুহবিলাকে আছামৰ ৰাস্তাইদি যায়, মই আজি গৈ আছোঁ অৰুণাচলৰ ৰাস্তাইদি। এনেকৈ গৈ আপুনি লাষ্টত ইটানগৰ ওলাব পাৰিব। এইটো মই যোনটো ৰাস্তা দেখিছে এইফালে, আৰু সিফালে গ'লে আপুনি লেকাবালি ওলাব পাৰিবগৈ। ৰাস্তা বনাই আছে লাহে লাহে অৰুণাচল চৰকাৰে, ভাল হ'বগৈ সিহঁতৰ কাৰণে, তেওঁলোকৰ নিজৰ কাৰণে নিজে পকী ৰাস্তা বনাই আছে। আৰু মই গৈ আছোঁ অকলে গৈ আছোঁ জীয়াদলমুখত। লগ পালেও ইমান মই লগ নধৰোঁ, কাৰণ মই এনেই জাষ্ট ইমান দূৰলৈ আহিছোঁ যদি ইয়াৰ পৰা তালৈকে বেছি দূৰ নহয়, সেইকাৰণে অলপ চাব যাওঁ। বলক বন্ধুসকল, আজি হেপী নিউ ইয়েৰ দিলোঁ সকলোকে, নতুন বছৰৰ কাৰণে শুভেচ্ছা জনালোঁ। জীয়াদলমুখ পালোঁগৈ, এতিয়া মই অৰুণাচলৰ ভিতৰেদি গৈ পালোঁগৈ। এইফালে ৰাস্তা আছে, এইটো ৰাস্তা ইফালে গ'লে আৰু অৰুণাচলৰ ভিতৰত যাব। মই এতিয়া গৈ এইফালে নামি যাব লাগিব। সেইফালে বগা ৰাস্তা এটা দেখি পাইছে ন আপোনালোকে, এই বগা ৰাস্তাইদি গৈ এনেকৈ নামি গৈ থাকিব লাগিব, তেতিয়া আপোনাৰ জীয়াদলমুখ পাই যাব। ইয়াৰ পৰা দেখিয়ে পাব, অলপ আগৰ পৰা দেখিয়ে পায়, মই দেখালোঁ আপোনালোকক দেখাইছোঁ মই। চাওক এইফালে মিটুন বুলি কয় নেকি, মিটুনে বুলি কয় নেকি। এফালে চাওক অৰুণাচলে, মই ইয়াৰ পৰা আপোনালোকক দেখাম, দেখিয়ে পাব জীয়াদলমুখ। এইখনে হ'ল জীয়াদলমুখ। সেইফালে সৰুকৈ গাড়ী দেখিয়ে পাই চাগে আপোনালোকে, দেখি পাইছেনে? এইখনে হ'ল। এফালে ইহঁতৰ কিবা চলি আছে। ৰাস্তা চাওক আপোনালোকে, ৰাস্তা ডেঞ্জাৰ। এইখনে হ'ল, এফালে লাহে লাহে নামি যাব লাগিব। চাওক এইফালে ৰাস্তা, কি জীয়াদলমুখ এইফালে গৈ আছোঁ। এতিয়া মই তললৈ পালোঁগৈ, মই ওপৰৰ পৰা আহিছিলোঁ, এতিয়া মই তললৈ গৈ আছোঁ বন্ধুসকল। ব'লক অৰুণাচল প্ৰদেশ। বাগান চাওক, চাহ বাগান। ফ্ৰেণ্ডছ আৰু বন্ধুসকল, কৈছোঁ যে মই নতুন বছৰ বুলি মানে আপোনালোকে ফূৰ্তি কৰিব লাগে, ফূৰ্তি কৰক, ভাল কথা। ইমান নিচাযুক্ত বস্তু নাখাব, কাৰণ আজিকালি বহুত জেগাতে ঘটনা হৈছে, আপোনালোকে নিশ্চয় গম পাই চাগে। হাই ফ্ৰেণ্ডছ, খৰিকা দি আছোঁ। এইফালে চাওক, আজি ফেমিলি পাৰ্টি খাই আছোঁ আমাৰ ঘৰতে, আমাৰ দাদাহঁতৰ ঘৰতে। মই খৰিকা 3-4মান দি থৈছোঁ। চাওক এইফালে কি মজা, এইফালে চাওক। ডিব্ৰুগড় ধেমাজি বগীবিল দলনে জোৰা লগাব, কায়ো মই তোমাৰ মোৰ মাজতে কোৱাচোন মানা মই
কোনেনো জোৰা লগাব অ কাংকা নৈ কোনেনো জোৰা লগাব ইয়া